দিয়া তিনিটা এনেকুৱা ফিচাৰ্ছৰ বিষয়ে মই জনাম যিটো টাটাইকেহে কেৱল দিব পাৰিছে, বাকী এতিয়ালৈকে কোনো কোম্পানীয়ে দিব পৰা নাই। প্ৰথম ফিচাৰ্ছটো হৈছে এইটো লাইটৰ কাষত এটা গেপ দেখা পাইছেনে? এইটো গেপ আৰু এইটো গেপ। তো এই দুটা গেপ দিয়া হৈছে যাতে এইফালেৰে অহা ঠাণ্ডা বতাহ চকাত লাগে আৰু চকাটো যাতে হিট নহয়, প্ৰপাৰ এৰোডাইনামিক্সৰ কাৰণে দিছে। দ্বিতীয় ফিচাৰ্ছটো হৈছে ড'ৰ্ছ আপোনাৰ 90 ডিগ্ৰীত খোলা খায়। চাওক এইখনেই হওক বা এইখনেই হওক 90 ডিগ্ৰীটো বৰ্তমান আপোনালোকে কোনো কম্পেৰেটিভিটি এইটো নাপাব। ইয়াৰ ফলত ঘৰৰ বয়সস্থ যিখিনি মানুহ আছে তেওঁলোকে সহজতে উঠা নমা কৰিব পাৰে। আৰু থাৰ্ডটো হৈছে দাম। 9 লাখ টকাতে আপোনাক ইমানখিনি ফিচাৰ্ছ বাকী কোনো কোম্পানী আপোনাক দিব নোৱাৰে।